আমাৰ BTR চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হ'ল আৰু UPPL দলৰ নেতৃত্বত BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে আমি সুখী যে 3 বছৰত যিখিনি কাম হৈ গ'ল এই কামটো আমি যোৱা 17 বছৰত সেইটো চোৱা নাই যিটো মানে PPFৰ কালত যিটো হৈছিল কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ লগে লগে আমি BTRত এই 3 বছৰত য'ত নেকি আমাৰ 1 বছৰটো COVID-19 লকডাউন মডেল কোড অফ কণ্ডাক্টত গুচি গ'ল কিন্তু 2 বছৰ যেটো আমি এটা সুস্থ মানে অফিসখন চলাবলৈ সক্ষম হৈছোঁ সুস্থভাৱে এই সময়তে আমাৰ নিজস্ব আমি কেইটামান ফ্লেগশিপ স্কিম আমি উলিয়াবলৈ সক্ষম হৈছোঁ আমি জানো যে কেন্দ্ৰীয় চৰকাৰৰ নিজস্ব ফ্লেগশিপ স্কিম আছে হেতুৰ সুবিধাবিলাক ৰাইজে পাই আছিল ৰাজ্য চৰকাৰৰ ফ্লেগশিপ স্কিম আছে হেতুৰ সুবিধা ৰাজ্যবিলাকে পাই আছিল কিন্তু আমাৰ BTR চৰকাৰ ফলৰ পৰা এটোই চিন্তা কৰা হল যে আমাৰ কোনো গাঁৱৰ কোনো মানে পৰিয়ালৰ মানুহে যাতে বঞ্চিত হৈ নাথাকে সকলোৰ যাতে চৰকাৰৰ লগত এটা সম্বন্ধ থাকে আৰু চৰকাৰে যাতে তেখেতসকলক সহায় কৰিব পাৰে সেই কাৰণে প্ৰায় 30খনতকৈও অধিক নিজস্ব বড়োলেণ্ডৰ মানে ফ্লেগশিপ স্কিম লঞ্চ কৰা হল আঁচনিবিলাক লঞ্চ কৰা হল যাৰ জৰিয়তে মানে আমি প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকখন পৰিয়াল আমি কভাৰ কৰিম কোনো মানে বঞ্চিত হৈ নাথাকে এইটো বহুত ডাঙৰ এটা এচিভমেন্ট ক'ব লাগিব যে ইমান শৰ্ট টাইমত এই চৰকাৰে যেটো কৰি দিছে কেইজনমান অলৰেডি মানে সুবিধাবিলাক পাবলৈ আৰম্ভ কৰিছে কেইজনমান আৰু পাব তো তেনেকা ধৰণৰ মানে আমি কাম কাজ কৰি আছো আৰু সকলোতকৈ ডাঙৰ এচিভমেন্টটো হৈছে যে ইয়াত সকলোৱে আমি শান্তিত আছো এতিয়া মানে এতিয়া কোনো ভয় ভাৱ নাই আৰু এতিয়া বৰ্তমান শান্তিটো আহাৰ পিছত বড়োলেণ্ডৰ যেটো এটা নেগেটিভ ইমেজ আছিল এই নেগেটিভ ইমেজটো এতিয়া পজিটিভ ইমেজত মানে পৰিণত হৈ গৈছে চেঞ্জ হৈ গৈছে হলনি হৈ গৈছে আগততো লোকাল অসমৰ মানুহে মানে আহিবলৈ ভয় কৰিছিল আমাৰ কোকৰাঝাৰ কলে বড়োলেণ্ড কলে এতিয়া অসমটো বাদ দিয়ক নৰ্থ ইষ্টৰ বাদ দিয়ক গোটেই ইণ্ডিয়া গোটেই বিশ্বৰ পৰা মানুহ আহি আছে USA ইউৰোপৰ কাণ্ট্ৰি আমাৰ এছিয়াৰ বহুত মানে কাণ্ট্ৰিজৰ পৰা বহুত মানুহ মানে আমাৰ কোকৰাঝাৰত আহিছে আমাৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আমাৰ প্ৰগ্ৰামবিলাক হৈ আছে ফেষ্টিভেলবিলাক হৈ আছে তো এইটো আমাৰ কাৰণে বহুত ডাঙৰ মানে পজিটিভ চেঞ্জ আৰু মানে পজিটিভ ইমেজ আহি গৈছে এইটোৱে প্ৰমাণ দেখাইছে যে বৰ্তমান চৰকাৰ এটা স্থিৰ চৰকাৰ আৰু বৰ্তমান চৰকাৰৰ ক্ষমতা আছে বৰ্তমান চৰকাৰে মানে মানুহক আমাৰ বড়োলেণ্ডক আকৰ্ষিত কৰিব পাৰিছে এট্ৰেক্ট কৰিব পাৰিছে আৰু বড়োলেণ্ড যে সঁচাকৈ এটা ধুনীয়া জাগা আৰু হেতু মানে আগৰ চৰকাৰে ফেইলাৰ হৈ আছিল এই ধুনীয়া জাগাটোক বেলেগৰ পৰা পৰ্যটক আনিবলৈ বেলেগৰ পৰা মানুহ আনিবলৈ কিন্তু বৰ্তমান চৰকাৰে সাকসেস হৈছে আমাৰ যেটো মানস নেশনাল পাৰ্ক আছে ৰায়মনা নেশনাল পাৰ্ক আছে তাতেও এতিয়া ফৰেন টুৰিষ্ট মানে আহিব ধৰিছে এইবিলাক মানে বহুত ভাল এটা এচিভমেন্ট চৰকাৰে মানে কৰি আছে আৰু অহা দিনত আমাৰ ডাঙৰ BTR ৰেকৰ্ডৰ জৰিয়তে যেটো শিক্ষা প্ৰতিষ্ঠানবিলাক আছে ইনষ্টিটিউশনবিলাক এটো হ'বলৈ গৈ আছে আমাৰ হস্পিটেল হ'বলৈ গৈ আছে ডাঙৰ মানে এইমছ ষ্টেণ্ডাৰ্ডৰ আমাৰ ইনষ্টিটিউটবিলাক হৈ আছে নেশনাল মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ তো এই তেনেকা ধৰণৰ যিবিলাক মানে কাম কাজ যাৰ জৰিয়তে মানে আমাৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত যাব দৰকাৰ নপৰিব ইয়াতেই তেনেকুৱা ধৰণৰ হাই ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দান তেখেতসকলে পাব এইটো আমাৰ কাৰণে গৌৰৱৰ কথা মা দেউতাসকলে ইমান পইচা খৰচা কৰিব নালাগে লোকালতে আমি ইমান ধুনীয়া মানে শিক্ষা অনুষ্ঠানবিলাক পাই যাম তো এইবিলাক কাম কাজ বহুত তীব্ৰ গতিত আগবাঢ়ি আছে